নমস্কাৰ এণ্ড ৱেলকাম টু নিউ এডুকেটছ আছাম হিষ্ট্ৰী MCQ আজি কৰিম। মোৰ ভিডিঅ' কেইটা যদি চোৱা নাই আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আজি ভিডিঅ'টো তুমি নাচালেও কেলেকি আজি এণ্ট্ৰি মাৰিব নৰনাৰায়ণ। আৰু নৰনাৰায়ণৰ লগত এটা ভেৰি ইণ্টাৰেষ্টিং কথা আছে, আৰু কথাটো হ'ল যে সেইটো সময়ৰ নহয়, এইটো সময়ৰ যে মোৰ এটা ষ্টুডেণ্ট সি নিজকে নৰনাৰায়ণ বুলি ভাবে। এতিয়া তোমালোকে কমেণ্ট কৰিলেহে সি ক'ব যে সি কিয় নৰনাৰায়ণ নিজকে ভাবে। তাৰ ভাতৃৰ নামটো চিলাৰায়ো নহয়, নাজানো কিয় ভাবে। কমেণ্ট কৰা, তেতিয়া গম পাবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে সি চাগে ক'ব, সি চাগে তাৰ নৰনাৰায়ণ ৰূপটোৱে দেখাব, কি জানি। Question number 1. In which year Molladev acquired the title নৰনাৰায়ণ? মল্লদেৱ কোনটো সময়ত উপাধিটো গ্ৰহণ কৰে নৰনাৰায়ণ? এতিয়া মল্লদেৱ হ'ল নৰনাৰায়ণ, যি উপাধি গ্ৰহণ কৰি নৰনাৰায়ণ হৈ যায়, আৰু কোচ বংশৰ মানে কোচ ৰাজত্বৰ চবচে পাৱাৰফুল ৰূপে। এতিয়া মল্লদেৱৰ কথা জানিব হ'লে আমি কোচ বংশৰ মানে কোচ ৰাজত্বৰ আৰম্ভণিলৈ যাব লাগিব। এতিয়া কোচ ৰাজত্বৰ আৰম্ভণি ক'ৰ পৰা হয়? ভৰিয়া মণ্ডলৰ। এই চিকনগ্ৰাম ভিলেজত থকা এই ভৰিয়া মণ্ডলৰ ল'ৰা বিচু সেইটো সময়ত ভূঞাখিনিৰ এগেইনষ্টে থিয় হৈ ৱাৰ ডিক্লেয়াৰ কৰি দিয়ে, নিজকে ৰজা ডিক্লেয়াৰ কৰি দিয়ে ইন 1527। এই বিচু হ'ল আমাৰ বিশ্বসিংহ, মানে কোচ বংশৰ প্ৰতিষ্ঠাপক। বিশ্বসিংহ তোমাৰ কোচ বংশ প্ৰতিষ্ঠা কৰে ইন 1527, আৰু নিজৰ কিংডমটো সাজে ক'ত? কোচবিহাৰত। কেপিটেলটো সাজে ক'ত? কমতাপুৰ। কমতাপুৰৰ আমি উল্লেখ আমি এনচিয়েণ্ট অসমতো পাই আহিছো। যদি ভিডিঅ'টো চোৱা নাই, চাই লোৱা, তেতিয়া এইটো বেছি ক্লিয়াৰ হ'ব, তোমাৰ ফ্ল'টো আহিবলৈ ইটোৰ পৰা ইটো ৰিলেট কৰিব পাৰিবা। এতিয়া সেই কমতাপুৰত বিশ্বসিংহই নিজৰ কেপিটেল সাজে, মানে কোচ বংশৰ কেপিটেল। এতিয়া বিশ্বসিংহৰ মৃত্যু হয় 1540, আৰু এই বিশ্বসিংহৰ চবচে এল্ডেষ্ট ল'ৰা হয় আমাৰ মল্লদেৱ। 1540 যেতিয়া বিশ্বসিংহৰ মৃত্যু হয়, তেতিয়া পদটো গ্ৰহণ কৰে আৰু নিজকে উপাধি দিয়ে নৰনাৰায়ণ। এতিয়া ইণ্টাৰেষ্টিং কথা ইয়াত এইটো যে, ইণ্টাৰেষ্টিং নহয়, কুৱেশ্যন এটা তোমালোকৰ কাৰণে, এই নৰনাৰায়ণৰ ভাতৃৰ নাম কি? নেক্সট, দ্য টুম অফ মিৰ জুমলা ইজ ইন। মিৰ জুমলা কেতিয়া আহিছিল আৰু তাৰ টুমটো ক'ত? এই কুৱেশ্যনটো কৰাৰ আগত তোমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি মিৰ জুমলাৰ কথা কৈছোঁ, তথাপিও মই অকণমান ৰিপিট কৰি দিওঁ। মিৰ জুমলা আছিল গভৰ্ণৰ অফ বেংগল। গভৰ্ণৰ অফ বেংগল মাতিছিলে, মানে গভৰ্ণৰ বনাইছিলে কোনে? ঔৰংগজেব, মোগল এম্পায়াৰ ঔৰংগজেব। আৰু ঔৰংগজেবে মিৰ জুমলাক নিজৰ মানে মোগল টেৰিটৰি এক্সপানশ্যন কৰিবলৈ পঠালে, আক্ৰমণ কৰিবলৈ অসম। মিৰ জুমলা আহিলে, অসম আক্ৰমণ কৰিলে, গুৱাহাটীলৈকে সোমাই গ'ল, গুৱাহাটীলৈকে আহি গ'ল। মানে তাৰপিছত আহোমখিনি খেদাই গড়গাঁৱলৈকে পাই গ'ল। সেইটো সময়ত তোমাৰ আহোম ৰজা আছিল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই যেতিয়া দেখিলে যে মিৰ জুমলা মানে মোগলখিনি সোমাই আহি গড়গাঁও পালে, জয়ধ্বজ সিংহ পলায়ন কৰিলে নামৰূপলৈ। সেইকাৰণে জয়ধ্বজ সিংহৰ এটা নাম হ'ল ভগনীয়া ৰজা। আৰু এই মিৰ জুমলা পিছত কি হ'ল, মানে জয়ধ্বজ সিংহই চু কৰিলে মোগলখিনিক যে আমাক শান্তি লাগে, মানে এটা ট্ৰিটি চাইনক, মই আপোনালোকক যি লাগে মই সেইফালৰ পৰা দি দিম, আপোনালোকক টেক্স লাগিলে টেক্স দি দিম, পইচা লাগিলে পইচা দি দিম, সোণ লাগিলে সোণ দি দিম। তাৰপিছত তাহাঁতৰ মাজত এটা চুক্তি হয়। সেই চুক্তিটো কি হয়? ট্ৰিটি অফ ঘিলাঝাৰী ঘাট। সেই ঘিলাঝাৰী ঘাটৰ মতে জয়ধ্বজ সিংহৰ নিজৰ জীয়ৰী এজনীক মোগলে পঠাই দিয়ে, আৰু সোণ ৰূপ বহুত কম্পেনচেশ্যন হিচাপে মোগলখিনিক দি পঠায়। আৰু এই চুক্তি, যোনটো ঘিলাঝাৰী ঘাটৰ চুক্তিৰ মতে অসমৰ কেইবাটাও অঞ্চল যায়গে মোগলখিনিয়ে স্বাধীনত। এই মিৰ জুমলা থাকি যায় ইয়াতে, আৰু ইয়াতে পিছত তেখেতৰ মৃত্যু হয়, আৰু তেখেতৰ যোনটো টুম হয় সেইটো আছে মানকাছাৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য মৌমৰীয়া ৰিবেলিয়ন অল এবাউট? এতিয়া মৌমৰীয়া ৰিবেলিয়নৰ কথা জানিব হ'লে আমিতো প্ৰথম মৌমৰীয়া ৰিবেলিয়ন কি আছিলে সেইটোতো জানিবই লাগিব, কিন্তু তাৰ আগত আমি জানিব লাগিব এই মৌমৰীয়াখিনি কোন আছিল। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক আছিলে অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱৰ এই প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰৰে ফলোৱাৰ্ছখিনিক তাহাঁতকে মৌমৰীয়া বুলিও কম, মটকো কম, মৰাণো কম। এতিয়া এইটো কুৱেশ্যনত যেতিয়া কনফ্লিক্ট বিটুইন আহোম এণ্ড মোগলছ আছে, কনফ্লিক্ট বিটুইন আহোম এণ্ড কছাৰী আছে,
কনফ্লিক্ট বিটুইন আহোমছ এণ্ড ৱাৰানছ আছে আৰু কনফ্লিক্ট বিটুইন মোগলছ এণ্ড চুটিয়াছ আৰু মহমৰীয়া ৰেবেলিয়নটো জেনেৰেলি হৈছিলে এগেইনষ্ট দ্য আহোমছ মানে যিমানখিনি তোমাৰ মহমৰীয়া ডিচাইপলছ আছিলে তাহাঁতি ৰিভল্ট কৰিছিলে এগেইনষ্ট দ্য আহোমছ ৱাই এতিয়া এই মহমৰীয়া বিদ্ৰোহৰ কাৰণ কেইটা জানিলেচোন আৰু ক্লিয়াৰ হৈ পৰিব যে এই বিদ্ৰোহটো হ'ল কিয় এই বিদ্ৰোহটো হৈছিলে কেইবাটাও কাৰণ আছিলে ইয়াত প্ৰথমটো হ'ল যে মহমৰীয়াখিনি আছিলে বৈষ্ণৱাইটৰ ফলোৱাৰ্ছ তাহাঁতি এনিমেল ছেক্ৰিফাইচেছ নামানিছিলে কিন্তু আহোমখিনিয়ে মানিছিলে সেইটো এটা কনফ্লিক্টৰ পইণ্ট আছিলে পাইক্স যোনখিনি আছিলে সেই পাইক্সখিনিৰ ওপৰত তোমাৰ পিছত এক্সপ্লইটেশ্যন হ'বলৈ ধৰিলে আৰু টেক্সেশ্যন খুব বাঢ়ি গ'ল টেক্সেছ খুব বাঢ়ি গ'ল তাৰ কেইটামান ট্ৰিগাৰ পইণ্টো আছিলে আৰু সেই ট্ৰিগাৰ পইণ্টকেইটা কেতিয়াবা আৰু যদি কুৱেশ্যন আহে তাতে ক'ম এটা ট্ৰিগাৰ পইণ্ট মই কৈ দিছোঁ বাৰু এটা ট্ৰিগাৰ পইণ্ট এনেকুৱা আছিলে য'ত মানে শিৱসংঘৰ সময়ত বৰ ৰজা ফুলেশ্বৰী এহেঁতৰ মহমৰীয়াখিনিক অপমানো কৰিছিলে আৰু সেইবোৰে ট্ৰিগাৰ পইণ্ট হৈ মহমৰীয়া বিদ্ৰোহটো আৰু সেইটো আছিলে কনফ্লিক্ট বিটুইন আহোমছ এণ্ড মহমৰীয়াখিনিক আমি মটক বুলিও জানো মৰাণ বুলিও জানো পুৰণি ভকত বুলিও জানো কিন্তু মষ্টলি মহমৰীয়াখিনি মৰাণ আছে তেতিয়াহ'লে আৰু এই মহমৰীয়াৰ বিদ্ৰোহৰ 3টা ফেজ থাকে প্ৰথম ফেজটোৰ সময়ত মানে আমাৰ আহোম ৰজা কোন থাকে কোৱাচোন আৰু এই 3টা ফেজৰ তোমাৰ ডেট কেইটা কি মোক কমেণ্ট কৰি লিখি দিয়া ইয়াৰ পিছত চাগে আমি আৰু ডিছকাছ কৰিমেই MCQ পামেই বাট ষ্টিল এতিয়া তুমি মোক কমেণ্টত লিখি দিয়া ফাইনেল ফেজত বুজিলে যে আহোমখিনিয়ে যে এতিয়া তাহাঁতক মহমৰীয়াখিনিক কণ্ট্ৰল কৰা আৰু দমন কৰি থোৱা পচিবল নহয় সেইকাৰণে আৰু সেইটো কাৰণে সেইটো সময়ত পূৰ্ণানন্দ বৰগোহাঁই যোনজন তেতিয়া টি ফেক্টৰ ৰুলাৰ আছিলে আমাৰ সৰ্বানন্দ সিংহৰ লগত এটা চুক্তি কৰিলে আৰু তেখেতক গতাই দিলে এটা টেৰিটৰী যোনটোত প্ৰতিষ্ঠা হ'ল তোমাৰ মটক ৰাজ্য সৰ্বানন্দ সিংহই নিজৰ মটক ৰাজ্য প্ৰতিষ্ঠা কৰিলে আৰু সেইটো সময়ত নিজৰ কেপিটেল বনালে ক'ত বেংমৰা অঞ্চলটোৰ প্ৰেজেণ্ট নাম কি হ'ব কোৱাচোন এইটো ওচৰে পাজৰে আছে আৰু বহুতে জনাই তাৰ নামটো বাট ষ্টিল কমেণ্ট কৰি লিখি দিয়া নেক্সট কুৱেশ্যন নম্বৰ 4 which one was the capital of the কছাৰী কিংডম অসমৰ অকল আহোম হিষ্ট্ৰীয়ে নাই অসমত তোমাৰ কছাৰী কিংডমো আছিলে আৰু কছাৰীখিনিৰো ভিভিড হিষ্ট্ৰী আছে আৰু যাৰ বিষয়ে কেইটামান আমি MCQ কৰোঁতেই আমি ক'ম কিন্তু যেতিয়াই কছাৰী কেপিটেল বা কছাৰী কিংডমৰ কথা আহিব কছাৰী কিংডমৰ আন এটা নাম আছিলে ডিমাচা কিংডম এতিয়া ডিমাচা কিংডম এতিয়া এটা মেমৰি তোমাৰ বুক এইটো হয় যে য'তে তুমি ডিমা ৱৰ্ডটো দেখিবা তুমি গম পাই যাব লাগিব যে সেইটো কছাৰী কিংডমৰ লগত ৰিলেটেড আছিলে সেই অঞ্চলটো যেনেকৈ ডিমা হাছাও হ'ল তাৰপিছত ডিমাপুৰ হ'ল আমাৰ কছাৰী কিংডম আহোমখিনিৰ আগৰ পৰাই ইয়াত ৰাজত্ব কৰিয়ে আছিল কছাৰীখিনিৰ 3টা কিংডম আছিলে মানে 3টা কেপিটেল আছিলে প্ৰথমটো হ'ল ডিমাপুৰ ডিমা ৱৰ্ডটো আছে ন ডিমাচা কেপিটেল অফ দ্য ডিমাচা কিংডম ইজ ডিমাপুৰ এতিয়া এই ডিমাপুৰত আমি কি পাইছোঁ মনলিথ পাইছোঁ টেম্পলছ পাইছোঁ যোনবোৰ ৰুইনছ আছে যোনবোৰ কছাৰী কিংডমৰ হয় আৰু ছেকেণ্ড কেপিটেল হ'ল কি মাইবং আৰু মাইবং কেতিয়া সাজিলে যেতিয়া তোমাৰ চুহুমুঙে আক্ৰমণ কৰিলে কছাৰীখিনিক দমন কৰি তাহাঁতক থাপিত সঞ্চিত নিচিনাকৈ ৰাখিলে তেতিয়াই কছাৰীখিনি ডিমাপুৰৰ পৰা আঁতৰি মাইবং অঞ্চলত গৈ নিজৰ কেপিটেল সাজিলে আৰু নেক্সট কেপিটেল মানে 3 নম্বৰ কেপিটেলটো হ'ল খাছপুৰ এতিয়া মই ক'লোৱে মেমৰি হিউ নিচিনাকৈ আমাৰ ডিমাচা কিংডম বা কছাৰী কিংডমৰ য'তে ৱৰ্ডটো ডিমা দেখিবা সেইটো তুমি কছাৰী কিংডমৰ লগত ৰিলেট মাইবং এতিয়া আছে তোমাৰ ডিমা হাছাও অঞ্চলত মাইবঙত কি পাইছোঁ ৰাজবাৰী ৰুইনছ আৰু ৰাজবাৰী ৰুইনছটো কোনটো মানে কি হয় সেইটো আছিল ষ্টোন হাউচ অফ দ্য কিংছ লাষ্ট কেপিটেল খাছপুৰ ক'ত আছে কাছাৰত এতিয়া খাছপুৰত কি ৰুইনছ আছে তাত খাছপুৰ পেলেচ আৰু তাৰ গেটখন যোনটো ডিমাচা কিংডমৰ ৰুইনছখিনি আছে তাত এতিয়া এই ডিমাচা কিংডমৰ ইমানখিনি যে কথা হ'ল এতিয়া ইণ্টাৰেষ্টিং কথা জানা নেকি এই ডিমাপুৰৰ মিনিং কি হয় ডিমাপুৰৰ মিনিং হয় চিটি অফ দ্য ডিমাচা ডিমাপুৰ মাইবং আৰু খাছপুৰতে যেতিয়া লাষ্ট কেপিটেল হয় তাৰপিছত আৰু ব্ৰিটিছে কছাৰী কিংডমক নিজৰ অধীনত লৈ আনে এতিয়া ইণ্টাৰেষ্টিং কথা এইখিনি যে কছাৰী কিংডমখিনিৰ বিষয়েতো আমি ইমান জানিলোৱেই কছাৰীখিনি নিজকে ঘটোৎকচৰ বংশ বুলি মানে এতিয়া ঘটোৎকচ কোন আছিলে আমাৰ ভীমৰ পুত্ৰ খালি ঘটকাসুৰৰ লগত কনফিউজ নকৰিবা ঘটকাসুৰ বেলেগ এজন আছিল আৰু এই ঘটোৎকচ বেলেগ এজন ঠিক আছে
এতিয়া ঘটোৎকচৰ বংশধৰ হয় আমাৰ কছাৰীখিনি, মানে ঘটোৎকচ আমাৰ ভীমৰ পুত্ৰ, আৰু কছাৰীখিনি বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে জনাজাত হয়, যেনেকা মেচ, ডিমাচা, বড়ফিচা, গোটেইখিনি কছাৰী। বাট হিয়াৰ ইজ আ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। এই যে ডিমাপুৰত যোনটো মনলিথৰ কথা ক'লো, সেই মনলিথ এটা তোমাৰ এতিয়া প্ৰতিষ্ঠা কৰিছে আমাৰ বিধানসভাত, আৰু সেইটোৰ কুৱেশ্যনটো আহিব পাৰে। প্ৰতিষ্ঠা কোনে কৰিলে ক'বাচোন মোক কমেণ্টত। নেক্সট, হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড? এইটো বৰ বেছি এক্সপ্লেইন কৰিব লগা নাই, চিধা মনত থৈ ল'বা যে 40জন ৰজা, আহোম ৰজা আমাৰ অসমত ৰাজত্ব কৰিছিল। Question: The headquarters of Borfukon was based in? Headquarters of বৰফুকন আছিলে। এতিয়া বৰফুকনৰ আমি হেডকোৱাৰ্টাৰ জনাৰ আগতে বৰফুকন উপাধিটো কোনে ক্ৰিয়েট কৰিছিলে সেইটোতো কমেণ্টত লিখি দিয়া। তাৰপিছত বৰফুকনক যেতিয়া উপাধিটো ক্ৰিয়েট কৰিলে আৰু সেইটো তেখেতক কেইটামান ডিউটি দিলে। ডিউটি কি আছিলে? বৰফুকন উপাধি ক্ৰিয়েট কৰি প্ৰতাপসিংহই মানে আমাৰ বুদ্ধিষ্ট স্বৰ্গনাৰায়ণে মানে বৰফুকনক বনালে গভৰ্ণৰ অফ দ্য ৱেষ্টাৰ্ণ প্ৰভিন্সেছ, আৰু এই ৱেষ্টাৰ্ণ প্ৰভিন্সেছত এই বৰফুকনজন বহি কি কৰিব? তেখেতে চাব এডমিনিষ্ট্ৰেশ্যন, তেখেতে চাব তোমাৰ নেইবাৰিং কিংডমছৰ লগত ডিপ্ল'মেচি, তেখেতৰ ওচৰত জুডিচিয়েল অথৰিটি থাকিব কামৰূপ আৰু তাৰ চাৰাউণ্ডিং এৰিয়াছখিনিৰ ওপৰত, মানে ৱেষ্টাৰ্ণ প্ৰভিন্সেছখিনি ক'লো নহয়, গভৰ্ণৰ অফ দ্য ৱেষ্টাৰ্ণ প্ৰভিন্স, আৰু বৰফুকনজনে ডিফেন্স অফ দ্য ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰো কৰিব। এতিয়া এই বৰফুকনৰ প্ৰথম হেডকোৱাৰ্টাৰ আছিলে কলিয়াবৰ, কিন্তু পিছত মানে কেতিয়া বেটেল অফ শৰাইঘাটৰ পিছত এই হেডকোৱাৰ্টাৰ বৰফুকনৰ হেডকোৱাৰ্টাৰটো লৈ যায় বৰফুকনৰ তলা। এই বৰফুকনৰ তলা তোমাৰ নৰ্থ গুৱাহাটীত, আৰু সেইটো সময়ত মানে বিৰাট এটা ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক পইণ্ট হয় ফৰ দ্য আহোমছ। নেক্সট কুৱেশ্যন নম্বৰ 7, ইন হুইচ ইয়াৰ ডিড দ্য কিং নৰনাৰায়ণ ইনভেড দ্য আহোম কিংডম? বিশ্বসিংহৰ চবচে ডাঙৰ জ্যেষ্ঠ ল'ৰা মল্লদেৱ যেতিয়া ৰাজত্ব গ্ৰহণ কৰে, নিজকে উপাধি দি লয় নৰনাৰায়ণৰ, আৰু তেখেতৰ ভাতৃ সংগ্ৰাম সিংহ কমাণ্ডাৰ ইন চিফ থাকে। সংগ্ৰাম সিংহৰ আন এটা নাম হ'ল শুক্লধ্বজ, আৰু তেখেতৰ চবচে পপুলাৰ নাম কি হয় কোৱাচোন? চিলাৰায়। নৰনাৰায়ণ যেতিয়া কোচ ৰাজত্বত ৰজা হিচাপে থাকে, কোচ ৰাজত্বৰ চুপ্ৰিমেচি আৰু অথৰিটি গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত হৈ যায়। ইমানে পাৱাৰফুল হৈ যায় কি কোচ কিংডম যে তাহাঁতি আহোমখিনিক আক্ৰমণ কৰি আহোমখিনিক পৰাস্ত কৰি দিয়ে। আৰু পৰাস্ত এইটো কোনটো চনত হয়? 1562। মানে নৰনাৰায়ণ ৰজা হোৱা 4 বছৰৰ ভিতৰতে তাহাঁতি গোটেই নৰ্থ ইষ্ট অঞ্চলত নিজৰ অথৰিটি বনাই দিয়ে। ইমানে পাৱাৰফুল ৰুলাৰ আছিলে নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 8, the third Burmese invasion took place in? মই অপশ্যন কেলে দিয়া নাই কোৱাচোন? এইটো বাৰ্মিছ ইনভেশ্যনৰ কথা আমি ভিডিঅ'টোত কৈছিলোৱেই, একদম ধুনীয়াকৈ ডিছক্ৰাইব কৰিছিলোঁ, আৰু তাক মনত থ'বলৈ ট্ৰিকো এটা দিছিলোঁ যে 2 বছৰৰ পিছে বাৰ্মিছ ইনভেশ্যন হৈ থাকে, কিন্তু প্ৰথমবাৰৰ বাবে হৈছিলে কেতিয়া? 1817। জন বৰফুকনে তেখেতসকলক বাৰ্মিছ মানখিনিক মানে ইনভাইট কৰি আনিছিলে, আহা ইয়ালে আৰু আমাক আক্ৰমণ কৰা। নামটো কমেণ্টত লিখি দিয়াচোন। যদি 17 হ'ল তেতিয়াহ'লে ছেকেণ্ডটো হ'ল 19, 2 বছৰৰ পিছত। থাৰ্ডটো হ'ব কেতিয়া? 21। 1821। Next, which Ahom queen built the Shivodol in Sipsagar? Question number 9, which Ahom queen built the Shivodol in Shivosagar? শিৱদৌলৰ কথা ক'লেই তোমাৰ শিৱ যেতিয়া আছে শিৱসিংহৰ সময়ত বুলি তুমি গম পাই যাবা। শিৱসিংহৰ যোনজন স্পিৰিচুৱেল গুৰু আছিলে তেখেতে শিৱসিংহক এডভাইচ দিলে যে তুমি কিং হিচাপে ৰাজত্ব নকৰিবা। সেইকাৰণে শিৱসিংহই খুব বেছি এষ্ট্ৰলজি এইবোৰত বিশ্বাস কৰিছিলে, আৰু তেখেতে কি কৰিলে, নিজে ৰজা নহয়, নিজৰ প্ৰথমজনী কুইনক প্ৰথম বৰ ৰজা পাতি দিলে। প্ৰথমজনী মানে ৰাণী যোনজনী বৰ ৰজা হ'ল আছিল কোন? ফুলেশ্বৰী। তাৰপিছত ফুলেশ্বৰীৰ পিছত হ'ল বৰ ৰজা অম্বিকা। তাৰপিছত 3 নম্বৰ হ'ল কোন? বৰ ৰজা সৰ্বেশ্বৰী। এই বৰ ৰজা অম্বিকাই সাজিলে শিৱদৌল। বৰ ৰজা অম্বিকা, যদিও কুইন আছিলে সেইকাৰণে বৰ ৰজা বুলি কৈছিল। আজি অসম হিষ্ট্ৰী MCQ কুৱেশ্যনৰ লাষ্ট কুৱেশ্যন নম্বৰ 10, that শিৱদৌল was constructed during the reign of? ইয়াৰ আগৰ কুৱেশ্যনটো ইয়াৰ লগতে ৰিলেটেডে আছিলে। মই যেতিয়া ক'লোৱে তেতিয়া যে শিৱ যেতিয়া থাকিব গম পাই যাবা শিৱসিংহৰ ৰাজত্বতে বনাইছিল, কিন্তু সাজিছিলে কোনে? বৰ ৰজা আছিলে।
শিৱসিংহই পতা বৰ ৰজা অম্বিকাই সাজিছিলে শিৱদৌল, আৰু সেইটো কাৰ ৰাজত্বত যদি সোধে তেতিয়া হ'ব কি শিৱসিংহৰ বৰ ৰজা নিজে ৰজা নাছিলে, বৰ ৰজা সাজি দিছিলে, নিজৰ ৰাণীকে বৰ ৰজা বনাই দিছিলে, আৰু সেই বৰ ৰজা প্ৰথমজনী আছিলে ফুলেশ্বৰী। ফুলেশ্বৰী কি আছিলে কমেণ্টত লিখিছে। যদি অম্বিকা ছেকেণ্ড আছিলে, ছেকেণ্ড বৰ ৰজা অম্বিকা আছিলে, যি আছিলে শিৱদৌল। প্ৰথমজন ফুলেশ্বৰী কি আছিলে কমেণ্টত লিখি দিয়ে। আজিৰ কুৱেশ্যন এইকেইটাই। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা, আৰু আগৰ ভিডিঅ' কেইটা চাই লোৱা, তেতিয়াহে তোমাৰ এটা ফ্ল' আহিব আৰু তোমালোকে গোটেইখিনি ৰিলেট কৰিব পাৰিবা, এটা ভিডিঅ' কানেক্ট কৰিব পাৰিবা, আৰু তোমালোকৰ মেমৰিত মানে তোমালোকৰ মনত থবলৈ বহুত ইজি হৈ পৰিব। See you in the next video.